निर्मल नार्जारी चेयरमेनखौ दानांगौ निर्मल नार्जारी चेयरमेनखौ दानांगौ दिनैनिफ्राय फाथाबारि बिसिडिसि अफिसा बन्द दिनैनिफ्राय फाथाबारि बिसिडिसि अफिसा बन्द এইটো কিন্তু মই মহিলা হিচাপে মই কন্ডেম করি স্ট্রংলি মই এইটো অবজেকশন করিলো কিন্তু প্রমোদ বরনি পয়সা নङा बियो नोंथांमोननिनो পয়সা আপোনালোকে ইউপিপিএল প্রমোদ বৰৰ পয়সা বুলি আপোনালোকে দিনে ৰাতিয়ে শাস্তি নাখাব খাব निर्मल नार्जारीखौ दिनैनिफ्राय दानांगौ बेखौ दानाब्ला दिनैनिफ्राय थाला बन्द बिसिडिसि थाला बन्द निर्मल नार्जारी चेयरमेनखौ दानांगौ निर्मल नार्जारी चेयरमेनखौ दानांगौ दिनैनिफ्राय फाथाबारि बिसिडिसि अफिसा बन्द दिनैनिफ्राय फाथाबारि बिसिडिसि अफिसा बन्द বিটিচিত আমি অৰ্গানাইজ কৰিছো সেলফ হেল্প গ্ৰুপ বনোৱাত আৰু এই সেলফ হেল্প গ্ৰুপৰ মহিলাসকলক বেংকে বাধ্য আছে ভাৰত চৰকাৰে এটা কৰ্পাছ পান সেই মহিলাসকলক গাঁৱৰ গ্ৰামীণ মহিলাসকলক যিসকলে সেলফ হেল্প গ্ৰুপ কৰে বিলো দ্য পভাৰ্টি লাইন অলপ কম উপাৰ্জন থকা মহিলাবিলাকক লৈ পেলাই সেলফ হেল্প গ্ৰুপ যিহেতু গঠন কৰা হয় ধনী মানুহে বেছি থাকিব নোৱাৰে সেলফ হেল্প গ্ৰুপত এনেও বেংকে কয় ধনী মানুহ কোনবা উমুকন হেৰি হয় নেকি বুলি মানে এনেকুৱা সবে অলপমান কম উপাৰ্জন কৰা ঘৰৰ ফেমিলি নে এনেকুৱা ধৰণৰ যি নহওক এই মহিলাসকলক স্বাৱলম্বিতা কৰাবৰ কাৰণে ভাৰত চৰকাৰ যিকোনো চৰকাৰৰে কংগ্ৰেছেই হওক বিজেপিয়ে হওক ইত্যাদি ইত্যাদি যিকোনো চৰকাৰেই হওক ভাৰত চৰকাৰৰ এটা দায়িত্ব আছে আৰু এই দায়িত্বটো 2009 মানৰ পৰাই আৰম্ভ হৈ আছে প্ৰথম অৱস্থাত সেই কৰ্ণাটক বেংগলৰ সেইফালে হৈছিলে কৰ্ণাটক ষ্টেটত বহুত হৈছিলে অন্ধ্ৰপ্ৰদেশ ষ্টেটত বহুত হৈছিলে মহিলাবিলাকক স্বাৱলম্বিতা কৰাৰ হেৰিটো তাৰপিছত আহি আমাৰ অসমতো সোমাল অসমত যেতিয়া সোমাল আমি বিটিচি হিচাপে আমি একদমবাৰে আমি 2009 পৰা আমি সেলফ হেল্প গ্ৰুপ বনোৱা আমি আৰম্ভ কৰিছিলো গতিকে তাৰ পৰা আজি আহি মহিলাবিলাকে সঁচা অৰ্থত বেংক এখন খিতাপ কৰি পেলাই খাতা খুলি পেলাই জইণ্ট একাউণ্ট হিচাপে একেসকলে মাহত 700 800 500 300 যি সেলফ হেল্প গ্ৰুপৰ যি কেপাচিটি কোনোবাই সদস্য হিচাপে 25 টকা হেৰি কৰে জমা কৰি থয় জমা কৰি পেলাই একেলগত গঠাই পেলাই বেংকত থয় কোনোবাই 100 টকা কোনোবাই 50 টকা এনেকুৱা ধৰণৰ গতিকে এই বেংক যিবিলাকে বেংক খাতা আপোনালোকে মেইনটেইন কৰি আছে প্ৰত্যেকৰে ক্ষমতা আছে প্ৰত্যেকৰে অধিকাৰ আছে বেংকৰ পৰা আপোনালোকে ৰিভলভিং ফাণ্ড RBF ৰিভলভিং ফাণ্ডৰ জৰিয়তে আপোনালোকে পইচা পৰে এই ৰিভলভিং ফাণ্ড এটা লোন হয় কিন্তু আপোনালোকৰ ক্ষেত্ৰত এইটো লোন কোৱা নহয় সামান্য ইণ্টাৰেষ্টত আপোনালোকক বেংকে লেনদেন দিয়ে আপোনালোকক আৰু পইচা দিয়ে সেই পইচা দিয়ে আপোনালোকে আৰু ইনকাম কৰি প্ৰত্যেক মাহত আপোনালোকৰ হেৰিটো কন্টিনিউ কৰিব লাগে জমাটো আৰু তাৰ পৰাই সিহঁতে বেংকে অলপমান ইণ্টাৰেষ্ট কাটি পেলাই আপোনালোক গম নোপোৱাকে আৰু যিহেতু এইটো আপোনালোকে এইটোৱে এই যে প্ৰমোদ বড়োই যে কৈ আছে সেলফ পইচা দিব 25,000 75,000 টকা এই পইচাটোকে কৈছে নতুন পইচা নহয় প্ৰমোদ বড়োৰ ছবি থকা পইচা নহয় সেইটো বেংকৰ পইচা আপোনালোকৰ উপাৰ্জন কৰি আপোনালোকে যি পইচা বেংকত জমা ৰাখিছে যৌথভাৱে 10-12 জনে মেম্বাৰসকল সেই মেম্বাৰসকলৰ আপোনালোকৰ এই পইচা এইটো বেংকে আপোনালোকক লোন হিচাপে দিব লোন বুলি নকয় আপোনালোকৰ ক্ষেত্ৰত সেলফ হেল্প গ্ৰুপৰ ক্ষেত্ৰত এইটো ৰিভলভিং ফাণ্ড বুলি কয় এইটো স্পষ্টকৈ লিখা আছে প্ৰমোদ বড়োৰ খাতাটো প্ৰমোদ বড়োৰ এছেম্বলিৰ কিতাপত এই স্পষ্টকৈ ডকুমেণ্টৰ হিটো লিখা আছে তথাপিও প্ৰমোদ বড়োৰ ইউপিপিএল চৰকাৰে সেলফ হেল্প গ্ৰুপক পইচা দিম যেনিবা নিজৰ পইচা এনেকুৱা কৰি পেলাই মহিলাসকলক ইফালৰ পৰা সিফালে হেৰি ঠেলাৰী অটো ৰিক্সাৰে টানি লৈ গৈ পেলাই মহিলাসকলক কষ্ট দিন ৰাতি কষ্ট দিয়াই আছে মানসিকভাৱে কষ্ট দিয়াই আছে কোনবা মহিলাই কাম নিজৰ কাম এৰিও ভাবিছে মই যাওঁচোন বলা পইচা পাব পাৰো নেকি এইটো এটা হাৰাশাস্তি গতিকে মই কৈছো আপোনালোকৰ ৰিপ্ৰেজেন্টেটিভ হিচাপে মহিলাসকলক মই সজাগ কৰিব বিচাৰিছো মহিলা সেলফ হেল্প গ্ৰুপসকলক সজাগ কৰিব বিচাৰিছো আপোনালোকে আপোনালোকৰ যি বেংক কাৰবাৰ
ষ্টেট বেংকত আছে, কাৰোবাৰ গ্ৰামীণ বেংকত আছে একাউণ্ট, কাৰোবাৰ ইউকো বেংকত আছে। যাৰ যি বেংক একাউণ্ট আছে, আপোনালোকে যদি কাম কৰিব বিচাৰে, আপোনালোকে যদি পইচাৰ দৰকাৰ হয়, আপোনালোকে বেংকৰ লগত যোগাযোগ কৰক, নিজৰ নিজৰ বেংকৰ লগত যোগাযোগ কৰক। আপোনালোকে এনেই পাব। এই 25,000 পৰা 75,000 বা 15,000 টকা আপোনালোকে এনেই পাব। এই পইচাটোকে প্ৰমোদ বড়োৰ নাম আমি কিয় দিম? আপোনালোকৰেই পইচা হয় এইটো প্ৰমোদ বড়োৰ পইচা নহয়, UPPLৰ পইচা নহয়। আপোনালোকক যদি লাগে, সেলফ হেল্প গ্ৰুপ হিচাপে আপোনালোকক যদি পইচা লাগে, তেতিয়াহ'লে আপোনালোকে নিজৰ বেংকৰ লগত কথা পাতক। আৰু মই কথা দিছো, আপোনালোকৰ পাব্লিক ৰিপ্ৰেজেণ্টেটিভ হৈ, পৰ্বতজোৰাৰ এজন MCLA হৈ, সেই বেংকবিলাকে যদি আপোনালোকক যদি কিবা অসুবিধা আগবঢ়াইছে, কৈছে, আপোনালোকে বিচৰা স্বত্তেও যদি আপোনালোকক দিয়া নাই, তেতিয়াহ'লে আপোনালোকে মোক অৱগত কৰক। মই অনুৰোধ জনাইছো মহিলাবিলাকক। তথাপিও আপোনালোকে UPPLৰ প্ৰমোদ বড়োৰ পইচা বুলি আপোনালোকে দিনে ৰাতিয়ে শাস্তি নাখাব, খাব নালাগে। আপোনালোকৰে পইচা হয় এইটো। আৰু এই হেৰিত কি কয়, ব্লকত আমাৰ VO আৰু ভিলেজ লেভেল কি আছে, সেলফ হেল্প গ্ৰুপ বিলাকক মনিটৰ কৰিবৰ কাৰণে বাইদেউসকল আছে, এজন দুজন 10 ফেডাৰেশ্যন এটা আছে, CRP। এই বাইদেউসকলে একচুৱেলি অৱগত নহয়। এই বাইদেউসকলে আপোনালোকৰ সাধাৰণৰ মাজৰে এজন নহয়, নহয়। এখেতসকলেও বেছি নাজানে, সেইটোৰ কাৰণে এখেতসকলেও বেচাৰীবিলাক ক'ব নাজানে, ক'ব নোৱাৰে যে এইটো একচুৱেলি কি হয়। সিহঁতে যেন প্ৰমোদ বড়োক ক'ত পাব পইচা, কিন্তু কয় যেতিয়া এজন দলে, চৰকাৰত থকা দলে যদি ইমান মিছা কথাটোকে সঁচা কথা নিচিনা কয়, তেতিয়াসকল সিহঁতেও বাধ্য হয়। কিন্তু আপোনালোকে মনত ৰাখক, এই পইচা আপোনালোকৰ প্ৰাপ্য পইচা। আপোনালোকক যদি লাগে, পইচা লাগে, বেংকত আপোনালোকে কওক। আৰু মই আছো, যদি কোনোবা বেংকে আপোনালোকক না বুলি কয়, 25,000 15,000 টকা ৰিভলভিং ফাণ্ড নিদিয়াকে থাকে, তেতিয়াহ'লে মই ৰিপ্ৰেজেণ্টেটিভ, পাব্লিক ৰিপ্ৰেজেণ্টেটিভ, আপোনালোকৰ নেতা হৈ, পৰ্বতজোৰাৰ নেতা হৈ, ময়ো সেইটো বেংকক অনুৰোধ জনাম যে আপোনালোকক পইচা দিব লাগে। এই পইচাটো আপোনালোকৰ, এই প্ৰমোদ বড়োৰ পইচা নহয়। গতিকে আজিৰ পৰা আপোনালোকে চালাশাস্তি হ'ব নালাগে। কোনো পইচা নিদিয়ে, মিছা মিছি আপোনালোকে আপোনালোকৰ মূল্যৱান সময় নষ্ট কৰিছে। আৰু পিছে যদি এনেই ৰাইজৰ লগত গৈ বল এখিলা পান খাওঁ, গৈ খান্দিছে জানি থওঁ, माथो जानो आंनाबो खामानि गैया, हनै दिनै माइरा लामनाङा, दिनै ना गुरहैनाङा होननानै जुदि थांनानै ओरैनो थाहैनोबा बेहाय होननांगौ जेबो खोथा गैया। किन्तु प्रमोद बड़ोनि फैसा नङा बियो, नोंथांमोननिनो फैसा। आरो नोंथांमोना प्रमोद बड़ोनिफ्राय फैसा मोनगोन। गावहा गावनि खोथा होननायखौ स्लिमथारनांगौ नांलाय। बै आगोल 75,000 थाखा होगोन, न'खरे साख्रि होगोन होननाय खोथाखौ स्लिमथारनांगौ नांलाय। नोंखायनो आइजोफोरनि मोनखानांगौखौसो गाव होदों हिसाबै बियो देखायनो नाजागासिनो दङ। गतिके अन्याय, এইটো অন্যায় হৈছে। স্পেচিয়েলি মহিলাবিলাকক এনেকুৱা মানসিকভাৱে আৰু শাৰীৰিকভাৱে অশান্তি এনেকুৱা কৰিব নালাগে। আমি সহজ সৰল মানুহ, আমি বিচাৰো যে আমাৰ ঘৰ সংসাৰ ভালকে চলক। আমাৰ মন কেতিয়াবা কয় যদি 1 টকা আমি বেছিকে পাইছো, যাওঁচোন বলক, খাবও পাৰো, মোৰ সংসাৰ আজি মাছে ভাতে ল'ৰা ছোৱালী আমি খাব পাৰিম, বা বেংক অলপমান আমাৰ হাতত পইচা থাকিব, এনেকুৱা আমি গৃহস্থী বিলাকে মহিলাসকলে ভাবিবও পাৰে। কিন্তু সেই ধাৰণাটোকে, সেই মনোভাৱটোকে এখেতসকলে এনেকুৱা হাৰাশাস্তিত কৰাব, এইটো কিন্তু মই মহিলা হিচাপে মই কণ্ডেম কৰো, ষ্ট্ৰংলি মই এইটো অবজেকশ্যন কৰিমেই।